সময়ত বা ঈদৰ সময়ত কিয় বম ব্লাষ্ট কৰাৰ হক আলভাৰ নাই এই কথাত আমি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰন্তে ABMSUৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে তেওঁ এজন বিধায়ক হৈ পেলাই এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো লগতে তেওঁ খকিয়াই দিব বিচাৰিছো অনাগত দিনত সংখ্যালঘুৰ ওপৰত যাতে এনেকুৱাকৈ টাৰ্গেট কৰি কথা নকয় যদি কয় পৰিস্থিতি ইয়াতকৈ ভয়ংকৰ হ'ব আৰু লগতে আমি হকিয়াই দিব বিচাৰিছো যে অনাগত দিনত যদি মহৰম বা ঈদ উপলক্ষে তেনে কোনো ধৰণৰ বম ব্লাষ্ট বা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া হিলাদিত্য দিবা আৰু অসম চৰকাৰে দায়ী হ'ব লাগিব লগতে আমি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান কৰিছো অতি সংকালে হিলাদিত্যৰ মুখত লগাম লগোৱাক নহলে কিন্তু পৰিস্থিতি অসমত ভয়াবহ হ'ব এনআৰসি লৈ পেলাই শিলাদিত্যদেৱে যি ধৰণৰ মন্তব্য কৰি আছে তথা যি ধৰণৰ উচতনিমূলক বক্তব্য দি আছে ইয়া বিলকুল এখন ষড়যন্ত্ৰ তথা বিজেপিৰ নেতৃত্ব বিজেপিৰ ফালৰ পৰা যে তেওঁ কথা কোৱাৰ অধিকাৰ দিয়া হৈছে এ আমাৰ মানে জল পটপট গতিকে অতি সংকালে তেওঁৰ মুখ বন্ধ কৰা অন্যথাই কিন্তু আমি ইয়াত কৰি ভয়াবহ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।